মাজনী অ মাজনী গাটো বৰ বেয়া লাগিছে চাহ একাপ দেচোন। এই টেবলেটকেইটা আনিবলৈও পইচা নাই। গাটো কি হৈছে আৰু ভগৱান, মোক লৈ যাওক মাজনী যাচোন দেউতালে চাহ একাপ বনাই দেগে। ৰাতিপুৱাৰ পৰা বৰ গাটো কিবা কিবা লাগিছে যা। মা ৰ'ব বনাওগে মই। হে ভগৱান, মোক ডাক্তৰ হ'ব পাৰো। এতিয়া মই ডাক্তৰ এগৰাকী হ'ম, মোৰ মা দেউতাক মই বেমাৰ আজাৰ চাম, লগতে আন আন দুখীয়া মানুহকো মই চাব পাৰো যাতে। হে ভগৱান, মোক আশীৰ্বাদ কৰা। চাহ আনিছ মাজনী, চাহ কাপ জল্দি দিয়ে দেউতা দেউতা, এই চাহপাতচোন নায়েই। মই ভাতকে পাতি দিওঁ, আপুনি ভাতকেইটা খাই তাৰপিছত পিলকেইটা খাই দিব দেই। আৰু দৰৱকেইটা মানে আজি শেষেই হ'ব হ'ল। কালি মই মাজনী খুৰীৰ লগত কথা পাতিছিলোঁ যে, মাজনী খুৰীয়ে কৈছিলে ধাৰ দিম বুলি। মই মাজনী খুৰীৰ পৰা পইচা লৈ আহোঁগৈ। যাওঁ, মই এতিয়া খুৰীহঁতৰ পৰা পইচাকেইটা লৈ আহোঁগৈ। লৈ একেবাৰে ঘূৰি আহোঁতে দৰৱকেইটা ফাৰ্মাচীত সোমাই লৈয়ে আহিম আৰু একে পাকতে। খুৰী মই ভেবেলি। কালি যে আপুনি কৈছিলে টকাকেইটাৰ কথা, মোক বৰ দৰকাৰ হৈছিল খুৰী। আপুনি দিব পাৰিব নি বাৰু এতিয়া? একদম মোক ৰাতিপুৱা পইচা বিচাৰিবলৈ আহিলি আৰু তহঁতৰ কাম বন নাই যে। এতিয়া আমাৰো মূৰ চুবাবলৈ দিছোগে এবাৰ সুতত পইচা দিছো, সময়ত পইচা ঘূৰাই দিবি। খুৰী, আপুনিনো কেলে তেনেকে কৈছে? মই এবাৰ গাঁৱৰ ল'ৰা ছোৱালীকেইটাক টিউচন কৰাইছো নহয়। মই সেই টিউচনৰ পইচা আপোনাক সময়ত সুতকেইটা ঘূৰাই দিম। এইকেইটা পইচা আৰু একদম সময়ে 1 তাৰিখে পইচা ঘূৰাই দিবি। আৰু সেই যে আগৰে 1000 এটা দিবলৈ আছিলে, সেইটো এই মাহৰ ভিতৰতে মোক লাগিব। দেউতা, দৰৱখিনি খালে নে? মই এই দৰৱকেইটা কিনি লৈ আহিলোগে। মাজনী আহিলি? যা, তয়ো ভাত পানীকেইটা খাই ল, অকমান জিৰণি লৈ লগে যা মাজনী। যাওঁ, ভাতকেইটা খাই লওঁগে। আজিৰ পৰা আকৌ মই গাঁৱৰ ল'ৰা ছোৱালী কেইটামানক টিউচন কৰাম নহয়। সেই টকাৰে সুত মাৰিম বুলি ভাবিছো দেউতা। তোমালোক গোটেইকেইটা আহিছা। আজি প্ৰথম দিন। আজি তোমালোকক মই বিজ্ঞানী পঢ়াসকলে কিতাপ আনিছা নহয়? আনিছো বাইদেউ, আমি চবেই আনিছো। আপুনি জল্দি আজি পঢ়ক। বাইদেউ জল্দি টিউচন কৰিব। আচ্ছা বাইদেউ, আজি আমি খেলিবলৈও যাম। এতিয়া তোমালোকে মোক কোৱাচোন, পৃথিৱীখন কিহৰ চাৰিওফালে ঘূৰি থাকে? বাইদেউ মই কম। বাইদেউ, সূৰ্যটো পৃথিৱীখনৰ চাৰিওফালে ঘূৰি থাকে, হয়নে বাৰু? মই দেখিছো সূৰ্যটো আমাৰ ওপৰেদি তলেদি যায়। বাইদেউ, ধনে চাগে নিজৰ ঘৰত টিউব লাইটটোকে সূৰ্য বুলি ভাবিলে। আগলৈ পাছলৈ গৈ থাকোঁতে তাৰ সূৰ্য বুলি তাকে ভাবি কেনে সূৰ্যটো মাথা তলৰ ওপৰে যায় বুলি কৈ আছে। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে। এতিয়া তোমালোকে সকলোৱে প্ৰথম লেচনটো উলিয়াই লোৱা আৰু বহী আৰু কাঠ পেঞ্চিলো উলিয়াই লোৱা। তোমালোকে জানানে, সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে এপাক ঘূৰিবলৈ 365 দিন সময়। বাইদেউ, সূৰ্যটো হালধীয়ানো কেলে? বাইদেউ কওকচোন, বুজাই দিয়কচোন। বাইদেউ, বাটলৈ ৰাতিপুৱা হাগি থৈ আহিলে সূৰ্যটোক, সেইকাৰণে হালধীয়া হৈ থাকিলে। 1 ঘণ্টাৰ পাছত। বাইদেউ আমি খেলিব যাব লাগে। বাইদেউ, আমাৰ দেৰি হৈছে আজি আমাৰ ক্ৰিকেট মেচ এখন আছে। বাইদেউ, আমাক ছুটি লাগে। ঠিক আছে দিয়া, তেতিয়াহ'লে আজি তোমালোকক মই জল্দি ছুটি দি দিছো। কাইলৈকে মই যি হোমৱৰ্কবোৰ দিছো সকলোখিনি ধুনীয়াকৈ কৰি আনিবা। মামা, মই ডক্তৰ বনিব বিচাৰো। মোক তোমালোকে পঢ়াবানে মা? মই ডক্তৰ বনি চব আমাৰ অভাৱবোৰ নাইকিয়া কৰি দিম চাবা, আৰু তোমালোকৰ চব বেমাৰ আজাৰ একো নোহোৱা কৰি দিম মই। তই এনেকুৱা কথাবোৰ ক'লে মোৰ সঁচাই বেয়া লাগে বেটি। যদি অকমান ভগৱানে টকা পইচা হাতত দিলেহেঁতেন, মই তহঁতক আজি ভালকৈ পঢ়ালোহেঁতেন। দেউতাৰো অসুখ, মোৰো অসুখ, কাম বন কৰিব নোৱাৰো। এতিয়া তই টিউচন কৰি সুত মাৰিছ, তাকো দেউতাৰৰ ঔষধৰ কাৰণে।
ক'ৰ পৰা পঢ়াম তোক ডক্তৰ? তুমি এইবোৰ একো চিন্তা নকৰিবা মা। চাবা, ভগৱানে এদিন আমাক সকলোকে সহায় কৰিব আৰু মই ভালকৈ পঢ়িম। ভগৱানে মোক চাব, টকা পইচা চব এদিন আমাৰ হাতলৈ আহিব। 20 বছৰৰ পাছত হেৰি শুনিছানে? উঠা আকৌ উঠা। আজি বেটি ডক্তৰৰ প্ৰথম দিন। আজি প্ৰথম দিনত আমাকে চেকআপ কৰিম কৈছে। ব'লা উঠা, ব'ল জল্দি যাব লাগে, তাই নহ'লে আকৌ খং কৰিব। কি আপুনি সঁচাই কৈছেনে? আমাৰ বেটিৰ আজি প্ৰথম দিন, মানে আমাৰ বেটি ডক্তৰ বনিলে। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ কৃপাত আজি আমাৰ ছোৱালীজনীয়ে ভালদৰে পঢ়ি শুনি নিজৰ সপোন পূৰ কৰিলে। তাই আজি ডাক্তৰ। এতিয়া চাব, আমাৰ বেটিয়ে আমাৰ নিচিনাই দুখীয়া দুখীয়া মানুহবোৰক কিদৰে সহায় কৰিব। তাই বিনামূলীয়াকে চাব। মই জানিছিলো তাই এদিন ডক্তৰ বনিবই। হ'ব ব'লা, দেৰি হৈছে, আমি গৈ থাকোঁ ব'লা। দেউতা আহি পালেহি। মা পালাহি, অথনিপা তোমালোকলৈ ৰখি আছিলো জানা। মইতো 4টা বজাতে উঠি ৰেডি। তোৰ মাৰেহে দেৰি কৰি আছে। আজি জীয়েৰে চাকৰি পালে বুলি লিপষ্টিক কিখন লগাই আছে, জীৱনটো দেখি নোপোৱা যে আমি। আজি প্ৰথমবাৰ কাৰণে পুৰা লগাই লৈছে আৰু। থকচোন, সেইবোৰ ছোৱালীজনী আগতনো আকৌ আপুনি সেইবোৰ কথা কেলে উলিয়াব লাগিছে বাৰু? আজি মোৰ ছোৱালীজনী সপোন পূৰ হৈছে। ইয়াতকে মোৰ আৰু কি ডাঙৰ কথা হ'ব পাৰে? এতিয়া মই বুঢ়া হ'লো। মই বুঢ়া হৈ মৰি গ'লেও মোৰ একো দুখ নাই, কাৰণ আজি মোৰ জীয়াই যোনটো মই কাম কৰিব নোৱাৰিলোঁ, সেই কামটো তই কৰিলি বেটি। মোৰ সপোন পূৰ হৈ গ'ল। তোৰ সপোনেও মোৰ সপোন আছিলে বেটি। ক'ব পৰা নাছিলোঁ কাৰণ মোৰ সামৰ্থ্য নাছিলে। এই বৃদ্ধ বয়সত চাকৰি বাকৰি নকৰা, দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা এজনী ছোৱালী সফল হৈ ডক্তৰ হৈছে। তই মানুহৰ পৰা আশীৰ্বাদ খাবলৈ তই গোটেই সংসাৰত ভাল কাম কৰি যাবি। আপোনালোকে এইবোৰ কথা একেবাৰে চিন্তা নকৰিব। মই নিজে দুখীয়া ঘৰ ছোৱালী। মই জানো দুখীয়া ঘৰ মানুহ কিমান কষ্টত, ঔষধ পাতি কিনাত কিমান দিগদাৰ। মই সকলো দুখীয়া মানুহকে বিনামূলীয়াকৈ চাম। ভাইটি ভণ্টিসকল, তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা, তেন্তে লাইক কৰা, ছাবস্ক্ৰাইব কৰা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা।